সুপ্ৰভাত আজি 14 অক্টোবৰ 2022 তাৰিখৰ ৰাতিপুৱা 8টা বজাত মই জিএছত খ্ৰীষ্টান বস্তিত উপস্থিত হৈছোঁ আৰু এফালে আপোনালোকে দেখিবলৈ পাইছে যে ৰাস্তাটো বন্ধ হৈ আছে কাৰণ আমাৰ সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়া শ্ৰীমতী দ্ৰৌপদী মুৰ্মু এইফালেৰে যাবলৈ ওলাইছে এইবোৰ জীপ ইম্পৰ্টেণ্ট ভিভিআইপিৰ গাড়ী আৰু লগতে এম্বুলেন্স আৰু আমাৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানী তেওঁলোক এয়া আপোনালোকৰ সন্মুখত পাৰ হৈছে এটি মনোমোহা দৃশ্য কাৰণ খুব ভাল লাগে সন্মুখৰ পৰা এনেকৈ চাবলৈ পালে আৰু দুয়োফালে সাধাৰণ যান-বাহনৰ যাতায়াত বন্ধ কৰি ৰখা হৈছে Good morning. Today, on 14th of October 2022, I am reporting from GS Road, Christian Basti, and in front you can see our Honorable President of India, Srimati Draupadi Murmu, along with other important VVIPs, police, jeep, and ambulance. A unique and majestic view. What a feast for the eyes. এয়া হৈছে আপোনালোকৰ সন্মুখত গুৱাহাটীৰ খ্ৰীষ্টান বস্তিৰ GS ৰোড আপোনালোকে দেখিবলৈ পাইছে এফালে কেনেকৈ গাড়ীবোৰ ৰখি আছে আৰু আনফালে অলপকৈ গাড়ীবোৰ এতিয়া চলিবলৈ ধৰিছে Thank you so much for watching this video. Please don't forget to like and share. Also subscribe to my YouTube channel. Thank you.